নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আমাৰ ঘৰত আজি মানে মিস্ত্ৰী লাগি আছে, সেয়েহে ভাবিছোঁ যে মানে গিলাচ পিঠা বনাম বুলি ভাবিছোঁ। তো তাৰে কাৰণে মই চাউল তিয়াই থৈছোঁ। এতিয়া মানুহজনক নাৰিকল এটা কাটিব দিছোঁ। তো আপোনালোকক দেখাওঁ ব'লকচোন কেনেকৈনো মই পিঠাখিনি বনাওঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈ। আৰু এইজনীক দেখিছেনে, একেবাৰে মোবাইল চোৱাত ব্যস্ত। তাই মানে মোৰ লগতে থাকে এনি টাইম। তো আপোনালোকক ব'লকচোন এতিয়া ভিডিঅ'টো দেখাওঁ কেনেকৈনো পিঠাকেইটা বনাওঁ। আৰু এয়া মিস্ত্ৰী লাগি আছে পূৰা। মই অলপমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাইছোঁ। মানে ভিতৰতে লেট্ৰিন বাথৰুমৰ কাম কৰি থকা হৈছে। এয়া ওপৰত টেংকি বহাবৰ কাৰণে চাফা কৰি আছে বৰ্তমান। আৰু এয়া মানুহজনেও কিছু মিস্ত্ৰীক লাগি দি আছে, যিহেতু ঘৰতে আছে এতিয়া। আৰু এয়া গুড়া খুন্দিবৰ কাৰণে চাউলখিনি ধুই পিনে অকণমান ৰ'দত শুকুৱাই লৈছোঁ। যিহেতু মই মিক্সিত গুড়াখিনি খুন্দিম, সেয়েহে ৰ'দত অকণমান শুকাই ল'লে ভাল। আৰু এয়া নাৰিকলখিনিও ৰুকি ল'লোঁ। তাৰে পিছতে এয়া মই গুড়া খুন্দি আছোঁ। আৰু সেইজনী চাওকচোন, মুনুই কি কৰি আছোঁ কি কৰা নাই পূৰা তন্ন তন্নকৈ মোক চাই আছে। মানে তাইও যেন কামটো কৰিব সেনেকুৱা যেন লাগি আছে। আৰু পিছত নোকোৱাও নহয় বাৰু, কৈছে ময়ো অলপ কৰোঁ ময়ো কৰোঁ। গুড়াখিনিও তাইয়ে সানিব খোজে, মানে কি ক'ব আৰু চব সহায় কৰি দিব খোজে। আৰু এতিয়া নোৱাৰে যে, সেইকাৰণে পূৰা সহায় কৰি দিব খোজে। ডাঙৰ হ'লে কি বা কৰে নাজানো আৰু এয়া চাওকচোন, মানে যেতিয়া মই ফাৰ্ষ্ট মই গুড়াখিনিত নিমখ চেনি অকণমান পানী দি সানি পিনে চালনীত চালি লৈছোঁ। তাৰে পিছতে মই নাৰিকলখিনি এড কৰিছোঁ। আৰু নাৰিকলখিনি যদি মই একেলগে এড কৰিলোঁ হয়, গুড়াখিনি তেতিয়া মুখা মুখা হৈ থাকিলে হয়। মই তেনেকৈ কৰা নাই, গুড়াখিনি চালনীত চালাৰ পিছতহে নাৰিকলখিনি এড কৰিছোঁ। আৰু মাজত অলপ অলপ গুৰ মিঠাই দি দিছোঁ, তেতিয়া ভাল লাগে। আৰু এনেকৈ কুকাৰত পানী দি ভাপত সিজিবলৈ দিছোঁ। আৰু আপোনালোকেও হয়তো জানেই এই পিঠাটো কেনেকৈ বনায়। ময়ো আজি বনালোঁ আপোনালোকক, যিহেতু ময়ো আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক লৈ আহোঁ, সেয়েহে আপোনালোককো দেখুৱালোঁ। আৰু লগতে কোনোবাই যদি নাজানে এনেকৈ বনাব পাৰিব। আৰু তাৰে পিছতে এয়া মায়ে চাহ লৈ গ'ল মিস্ত্ৰীলৈ। মই যিহেতু বনাই আছোঁ, গৰমে গৰমেই দিছোঁ। আৰু সিহঁতক এনেকৈ খাবলৈ দিছোঁ। সিহঁতেও কিন্তু অৱশ্যে ভিডিঅ' কৰাই বেয়া পোৱা নাই। সিহঁতো মোৰ এটা ছাবস্ক্ৰাইবে। সিহঁতৰো এই স্মৃতিখিনি আমাৰ ঘৰত কাম কৰা ইয়াতে সজীৱ হৈ থাকক, সিহঁতেও চাব পাৰিব মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু সেইবোৰৰ পৰা বনাই এতিয়া খাবলৈ লৈছোঁ মই লাষ্টত। কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। চবেই জানে, সকলোৱে বনাব জানে এনেকুৱাকৈ। তো ময়ো আজি বনাই দেখুৱালোঁ। কোনোবা যদি নাজানে আপোনালোকে এনেকৈ বনাই খাব। তো এতিয়া মই গোটেই পিঠা আৰু চাহৰ জুতি লওঁ। তো আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু চাহ তাহ খোৱা হোৱাৰ পিছতে লগে লগে এয়া মায়ে পাচলি কুটি আছে। আৰু তাৰে পিছতে মই আনফালে গেছত দালি বহাই দিছোঁ, এইফালে মাছ ভাজি আছোঁ। তেনেকৈয়ে ভাত আঞ্জাখিনি লৰালৰিকৈ বনালোঁ, যিহেতু টাইমত হ'ব লাগিব নহয়নে। আৰু এয়া হৈ গ'ল। মূলাই আলুৱে ভাজিছোঁ, শাক ভাজিছোঁ, লাই শাক, দালি বনাইছোঁ, লগতে থেকেৰা আৰু মাছ। সেয়ে খাদ্য আৰু নিমখ আৰু জ্বলা লগতে। আৰু এয়া সিহঁতক এতিয়া খাবলৈ দিছোঁ। আৰু তাৰপিছতে অকণমান বাচন চাচন ধুই জিৰাই পিনে এয়া চাহ দিবৰে হ'ল। এয়া মায়ে চাহ ময়ে বনাই দিলোঁ বাৰু, মায়ে লৈ আহিলে। এয়া মানুহজনে ওপৰলৈ লৈ গৈছে, যিহেতু গোটেইকেইটা মিস্ত্ৰী ওপৰতে আছে, সেয়েহে। আৰু চাহ দিয়া হোৱাৰ পিছত আৰু এয়াই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই।